31 মেত ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল পুৱা 11 বজাত উপলব্ধ হ'ব ফলাফল 11টাকৈ ৱেবছাইটত প্ৰকাশ পাব এই ফলাফলৰ দিনাই পৰীক্ষাৰ্থীসকলে লাভ কৰিব মাৰ্কশ্বিট এই কথা জনাইছে শিক্ষা সংসদৰ অধ্যক্ষ দয়ানন্দ বৰগোহাঁয়ে ফলাফল ঘোষণাৰ প্ৰাক্ষণত উৎকণ্ঠিত হৈ পৰিছে পৰীক্ষাৰ্থী আৰু লগতে অভিভাৱকসকল এই মুহূৰ্তত দিন ঘোষণা কৰা হৈছে 31 মে সেই দিনটো ঘোষণা কৰা হ'ব 31 মেত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল পুৱা 11 বজাত উপলব্ধ হ'ব ফলাফল 11টাকৈ ৱেবছাইটত ফলাফল প্ৰকাশ কৰা হ'ব ফলাফলৰ দিনাই পৰীক্ষাৰ্থীসকলে লাভ কৰিব মাৰ্কশ্বিট আৰু এই কথা জনাইছে শিক্ষা সংসদৰ অধ্যক্ষ দয়ানন্দ বৰগোহাঁয়ে ফলাফল ঘোষণাৰ প্ৰাক্ষণত এতিয়া উৎকণ্ঠিত হৈ পৰিছে পৰীক্ষাৰ্থীসকল আৰু লগতে অভিভাৱকসকল যোৱাবাৰ আমি 30 মেত দিছিলোঁ ৰিজাল্ট এবাৰ আমি একে ধৰণেৰে একে তাৰিখ মানে মই সেইটো এটা হেৰি আনিব খুজিছোঁ যে হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট একেটা তাৰিখতে ওলায় কিন্তু দেখিলোঁ যে 30 তাৰিখটো বন্ধ আছে গতিকে বন্ধৰ দিনাখন ৰিজাল্ট দিবলৈ অসুবিধা হ'ব পাৰে তেতিয়াহ'লে পিছদিনাখন আমি দিবলৈ যত্ন কৰিম আৰু যদি একো অসুবিধা নহয় এনেকুৱা বহুত হৈ যাব পাৰে ধৰি লওক আমি অলপ দূৰৰ পৰা ৰিজাল্ট আনিব লগা হয় প্লেনখনে দেৰি হৈ যায় কিবা হৈ যায় আগদিনা যদি দেৰি হৈ যায় এনেকুৱা হ'ব পাৰে কিন্তু মই ভাবিছোঁ যে আমি সাৱধানতা অৱলম্বন কৰিম আৰু মে'ৰ ভিতৰতে 30ত যদি নোৱাৰোঁ 31 তাৰিখে দিবলৈ যাম 4টা নে 5টা ৱেবছাইটত দিব আমাৰ নিজৰ ৱেবছাইট আছে আৰু তাৰ বাহিৰে 11 বজাত যে যোৱাবাৰৰ নিচিনাকৈ আটাইবোৰ ডিষ্ট্ৰিক্টলৈ 11 বজাত যাব একে সময়তে যাব চাৰ্টিফিকেট লগত যাব মাৰ্কশ্বিট লগত যাব